এনকাউন্টার বন্ধ করো। নো জাস্টিস নো রেস্ট। ঠিক আছে, আমাৰ মেজিষ্ট্ৰেট মহোদয় ইতিমধ্যে আহি পাইছে। আপোনালোকে লিখিত আশাৰে অলৰেডি মেমৰেণ্ডামটো বনাই আনিছে। গতিকে যাকে এড্ৰেছ কৰিছে, PM হওক, CM হওক, হোম মিনিষ্টাৰ হওক, অনাৰেবল ডেপুটি কমিশ্যনাৰৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে মেজিষ্ট্ৰেট আহিছে। গতিকে তেখেতক আপোনালোকে মেমৰেণ্ডামটো দিব পাৰিব। তাৰপিছত আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে, যিসকল আপোনালোকৰ লিডাৰ্ছ আছে, তেওঁলোকে কথা পাতিব পাৰিব। ঠিক আছে, অভাৰ টু মেজিষ্ট্ৰেট মহোদয়। By all Udalguri district youths, BBC Assam, on demand of a fake encounter of two people in Kokazar Fort, proper justice and the safeguard of Bodo youth. আপোনালোকৰ এই কাগজখন আমি পাইছোঁ। সময়ত আমি দেখা পাইছোঁ অকল এটা এম্বুলেঞ্চে গৈ তাত বডিটো ৰাখি আহিছে। ডেড ৰাখি অহাৰ পিছত নেক্সট দিনা যেতিয়া আমি তাৰ যিটো ডেড বডি আছে সেইটো যেতিয়া আমি মানে হোমৱৰ্ক দিবৰ কাৰণে গৈ আছিল তাত শ্মশানত, তাৰপিছত আমি তাত ৰাস্তাটো ওলোৱাই পেনাই এটা গাঁৱৰ মাজতে ৰেলী নহয় বাট ৰেলী ইন দ্য নেম অফ পিচ, আৰু তাৰ যোনটো সেই মানে মৃত্যু দেখা সেইটো যাহাতে ভালকে থাকিব পাৰে তাৰ কাৰণে আমি ৰেলী কৰিছিলোঁ। কিন্তু ৰেলী কৰাৰ সময়ত যেতিয়া আমি তাৰ ঘৰৰ পৰা লৈ ওলাই আহিছোঁ, তাৰ ৰাস্তাৰ সন্মুখত আমি এটা বহুত দুৰ্ভাগ্যজনক ঘটনা আমাৰ লগত ঘটিছে। সেইটো হ'ল আমি ৰাস্তাত এই বডিটো লৈ পেলাই যেতিয়া ওলাইছোঁ, তেতিয়া আসাম আৰক্ষীয়ে আমাক লুকাইছে। এই লুকোৱাৰ কাৰণে আমাৰ মনত দুখ লাগিছে যে যদি আমি এই বডিও যদি আমি শ্মশান লগত লৈ যাব নোৱাৰোঁ, তেনেহ'লে আমাৰ অসমৰ ভিতৰত যোনটো BBC, এই BTCৰ ভিতৰত আমাৰ 3টা একৰ্ড হ'ল আজি, BAC একৰ্ড, BTC একৰ্ড আৰু BTR একৰ্ড, যোনটো আজি আমি গম পাওঁ সেইটো বড়ো পিচ একৰ্ড বুলি কওঁ। এই বড়ো পিচ একৰ্ড হোৱাৰ পিছতো এই যোনটো মানে 2জন মৃত্যু হৈছিল, যোনটো আমি বুজিব পাইছোঁ ফেক এনকাউণ্টাৰ বুলি, সিহঁতৰ যোনটো ডেড বডি সিহঁতক যদি আমি মৃত্যুও দিব নোৱাৰোঁ, সেইটো আমাৰ বড়ো জাতিৰ কাৰণে এটা লাজ লগা কথা। আৰু আপোনাৰ আসাম আৰক্ষীয়ে আমাৰ বড়ো পিচ একৰ্ডটো আমি ভাবিছোঁ যে ৰেচপেক্ট কৰা নাই, তাৰ কাৰণে আমি আজি এটা ৰেলী ওলাইছোঁ। আৰু সেই ৰেলীৰ বিষয়েদি আমি আপোনালোকৰ এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যোনে কালপ্ৰিট আমি যোনটো শুনিবলৈ পাইছোঁ, আমাৰ যোনটো এডিচনেল SP ছাৰ, তেওঁতে যদি সঁচাকৈ তেওঁতে যদি কালপ্ৰিট হয় সেই ছাৰটো, অতি শীঘ্ৰে সেই ছাৰক ন্যায়ৰ যোগেদি অতি শীঘ্ৰে তাক মানে সলিউশ্যন আমাক দিব লাগে। Suspend নহয়, if it is suspend then it will be not satisfied for us. If he is really a victim then he must be hanged because আমাৰ যোনটো 2জন বড়ো ল'ৰা আছিল, তেহঁতক ULBO ফ্ৰেঞ্চ কনফাৰেন্সৰ যোগেদি তেহঁতে কৈ দিছে যে তেহঁতে ULBO সদস্য নহয়। আৰু যোনটো আমি দেখিবলৈ পাইছোঁ 3টা বুলেট তেহঁতৰ চেষ্টত লাগিছে। এই বুলেটটো যদি ক্ৰছ ফায়াৰত লাগিছে, তেতিয়াহ'লে আমি অসম আৰক্ষীয়ে আমি প্ৰশ্ন উঠাব খুজিছোঁ, ক্ৰছ ফায়াৰ হোৱাৰ সময়ত একবাৰে চেষ্টত একেলগে 3টা গুলি কেনেকৈ সোমাব? সেইটোৱে আমি বিচাৰিছোঁ। আমাক ন্যায় লাগে। বড়ো জাতিৰ নিজৰ ভাষা আছে, নিজৰ সমাজ আছে। বড়ো হাতীক যাহাতে অসম আৰক্ষীৰ যোনটো বুলেট, সেই বুলেটৰ আমি ফেক এনকাউণ্টাৰৰ ভিক্টিম নহয়, তাৰ কাৰণে আমি গোটেই বড়ো জনজাতিৰ যোনটো ষ্টুডেণ্টবিলাক আছে, আমি একগোট হৈ পেলাই আপোনাৰ লগত ডিমাণ্ড কৰা নাই, ৰিকুৱেষ্ট কৰিছোঁ। উই দ্য বড়ো পিপল লাইক টু ৰিকুৱেষ্ট দ্য আসাম পুলিচ এণ্ড আসাম গভৰ্ণমেণ্ট and BTC government that as soon as possible the culprit must be hanged if really he is victim, or else we will not sit quiet. যেতিয়ালৈকে আমি ন্যায় নাপাম, তেতিয়ালৈকে আমি চাকৰি খামাই থাকা অঞ্চলত এতিয়া ছাৰ আমাৰ যোনটো আছিল সেইটো শেষ হৈ গ'ল। আমি একদম নিদিওঁ, ৰিকুৱেষ্ট কৰিছোঁ। থেংক ইউ ছাৰ। মেডাম আমি মেমৰেণ্ডাম নিদিওঁ।